হিতাধিকাৰীক লৈ আজি চৰকাৰীভাৱে এটা প্ৰগ্ৰাম লৈছোঁ আৰু বিশেষকৈ আমাৰ BTRC প্ৰমোদ বড়োৰ নেতৃত্বত এইখন সভা আমি অনুষ্ঠিত কৰিছোঁ। আজি আমি দতমা সমষ্টি হিচাপে এইখন খুন্দাইবাৰী ফিল্ডত আমি এইখন প্ৰগ্ৰাম কৰিছোঁ। ইয়াতে আমাৰ যিমান দতমা অঞ্চলৰ হিতাধিকাৰীবিলাক আছিলে তেখেতসকলে সকলোৱে আহিছে আৰু ৰাইজে যেনেকৈ আমাক এইখন আঁচনিৰ কথা যিবিলাকে পাইছে আৰু যিখন নতুন নতুন আঁচনি আজি ঘোষণা কৰি গ'ল, এইবোৰ মানে ৰাইজৰ হিতাধিতে আমি কাম কৰাৰ যিটো উদ্যোগ সেইটো আমি সকলোৱে জানো। আমি যেনেকৈ কৰি আছোঁ, যেনেকৈ লৈ আছোঁ, তেনেকৈ আমি কামো কৰি আছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি আমি পাইছোঁ। যিহেতু BTC নিৰ্বাচন নিৰ্বাচন আহি আছে, দতমা সমষ্টিৰ কথা ক'বলৈ গ'লে আজিৰ দিনত আমি ডিক্লেয়াৰ দিব পাৰোঁ যে দতমা সমষ্টি UPPL জিকিব। কাৰণ আমি যেনেকৈ কাম কৰিছোঁ, ৰাইজৰ যথেষ্ট মানে সমাগতটো আমি ইয়াত দেখিবলৈ পাইছোঁ। ৰাইজৰ যিটো উদ্যোগ, ৰাইজৰ যিটো ইণ্টাৰেষ্ট সেইটো আমি দেখিবলৈ পাইছোঁ। ৰাইজে যেনেকৈ সঁহাৰি জনাইছে তেনেকৈ আমি কামো কৰি আছোঁ। গতিকে আমি ক'ব পাৰোঁ যে দতমা সমষ্টিৰ যে আমাৰ 52,000 যিটো ভোটাৰ, 52,000 যিবোৰ ভোটাৰ আছে, 52,000 ভোটাৰৰ ভিতৰত যেনে আমি আজিৰ দিনত যদি ইলেকশ্যন হয় তে আমি 24,000ৰ ওপৰত আমি ভোটটো পাম, আমি জিকি যাম সহজভাৱে। ইতিমধ্যে বিভিন্ন আঁচনি ঘোষণা কৰিছে, কিন্তু ইলেকশ্যনৰ আগতে আঁচনিবিলাক সম্পূৰ্ণ হ'ব। চাওক, যদি ছেপ্টেম্বৰ মাহৰ শেষৰ পিনে আমাৰ নিৰ্বাচনটো হয়, তাৰ আগত যিমানবোৰ নতুন আঁচনি ডিক্লেয়াৰ কৰি গৈছে, যিমানবোৰ মানে নতুন নতুন আঁচনি হিতাধিকাৰী মানে সকলৰ কাৰণে আমি সুবিধাতে আমি কাম কৰি আছোঁ, সেইটো খুব সম্ভৱ জুলাই আৰু আগষ্টৰ ভিতৰতে আমি এইটো শেষ কৰিবলৈ চেষ্টা কৰি আছোঁ। না, UPPL দলৰ দাবীদাৰ বুলি ক'বলৈ গ'লে সেইটো আমি ক'ব নোৱাৰোঁ। পাৰ্টি হাইকমাণ্ডে যিটো সিদ্ধান্ত লয় সেইমতে আমি কাম কৰোঁ। মই আগৰ MCLA আছিল, সেইকাৰণে মানুহবিলাকে ভাবি আছে যে ময়ে মানে এইবাৰ কেণ্ডিডেট প্ৰাৰ্থী হিচাপে আহিব। কিন্তু মোৰ বাহিৰেও যদি কোনোবা ভাল মানুহ থাকে তেতিয়া মানে তেখেতেও মানে তাৰ নামো আহি যাব পাৰে প্ৰাৰ্থী হিচাপে। তাত কাৰো মানে বাধা আপত্তি তেনেকুৱা ইনডিচিপ্লিন আমাৰ পাৰ্টিত নাই। যোনে পাব তাৰ কাৰণে আমি UPPL হৈ কাম কৰি যাম। যিহেতু দতমা সমষ্টিত ৰাইজে আপোনাক বিচাৰি আছে, এইটো ক্ষেত্ৰত আপুনি কি কৰিব? ৰাইজৰ বিচৰা এইটো ৰাইজৰ কথা। ৰাইজে যেনেকৈ বিচাৰে তেনেকৈ নিশ্চয় ফলটো পাব। ৰাইজে যদি মোকে বিচাৰে তেতিয়া মই আহি যাম, ৰাইজে যদি নিবিচাৰে মই আহিব নোৱাৰিম, সেইখিনি কথা। কিন্তু জিকিবৰ কাৰণে আমি যি কাম কৰিব লাগে সেইটো আমি কৰি যাম। আজিৰ ডেটত দতমা সমষ্টি BPF-ৰ কবলত আছে, আপোনালোকে এইবাৰ উদ্ধাৰ কৰিব? BPF-ৰ কথাটো ক'বই লাগিব। এইটো আপোনালোকে জানে, আমি মিডিয়া পাৰ্চনে যেনেকৈ জানে তাৰ ওপৰত আমি ক'ব নোৱাৰোঁ। BPF-ৰ অৱস্থা খুবেই বেয়া, সেইটো একদম স্পষ্ট কথা। কিয়নো আজি যিজন ব্যক্তি BJPৰ হৈ প্ৰাৰ্থিত্ব বিচাৰি আছে, কাম কৰি আছে, এইজন মনোৰঞ্জন ব্ৰহ্ম, ইও BPF-ত আছিল এক সময়ত। গতিকে মনোৰঞ্জন টকা পইচা থকা মানুহ, তাৰ লগত টকা পইচাৰ কাৰণে BPF-ৰ মানুহবিলাকে দৌৰি গৈ কাম কৰি আছে মনোৰঞ্জনৰ লগত। সেইকাৰণত BPF কোনো পধ্যে জিকিব নোৱাৰে। BPF একদম শক্তিহীন হৈ আছে আৰু BPF আজিৰ দিনত বৰ্তমান কোনো স্থান নাই।